দাদা যে উগ্রাখেনৰ দুবাহুৰ শক্তিৰ বলত আজি এই অৱন্তী ৰাজ্য হৈছে নিষ্কণ্টক। যি প্ৰমোত্তখেনৰ ৰাজভক্তিৰ প্ৰভাৱত আজি প্ৰদন্ত অৱন্তীত বিদ্ৰোহৰ অগ্নি প্ৰজ্বলিত হোৱা নাই। তেনেখন ৰাজ্যৰ ৰজা হ'ব লাগিছিল কোন আৰু ৰজা হৈছে কোন ভাবি চোৱা ভাতৃ। আমি দিনে ৰাত্ৰিয়ে শত্ৰুৰ লগত সংগ্ৰাম কৰি কৰি দেশৰ মংগল চিন্তা কৰিছো আৰু এইখন ৰাজ্যৰ ৰজা দুৰ্মতিখেনে ৰাজ কাৰেঙত বহি পুত্ৰ ভাত্যাৰ লগতে ৰাজসজ্জাত মতলীয়ান হৈ পৰিছে। নাই নাই নাই, ইয়াৰ আজি এক সুস্থিৰ সিদ্ধান্ত মই কৰিবই লাগিব। দাদা, তোমাৰ এই সিদ্ধান্তৰ বাবে মই